হেল্ল' এভৰিৱান, গোস্বামীজ কিচেনত আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ৰেচিপি। সেইটো হৈছে জলফাই মিঠা আচাৰ। আৰু সেই ৰেচিপিবিধ প্ৰস্তুত কৰিবৰ বাবে মোক আজি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। এতিয়া মই জলফাইখিনি অকণমান গৰম পানীত একোটল দিয়াই ল'ম, জাষ্ট কালাৰটো সলনি নোহোৱালৈকে। জলফাইখিনি অকণমান শুকুৱাই লৈ মই ভাঙি গুটিখিনি গুচাই লৈছোঁ। আচাৰৰ বাবে মছলা ল'লোঁ। ডাঙৰ চামুচৰ 1 চামুচ ধনিয়া, গোটা ধনিয়া, 1 চামুচ জিৰা, 1 চামুচ পাঁচফোৰণ, 1 চামুচ আধা আজৱাইন আৰু 1 চামুচ চব গুটি আৰু শুকান জলকীয়া 4-5টামান লৈ ল'লোঁ। জলফাই যিহেতুকে 2 কেজি, গতিকে গুড় মই 1 কেজি কাটি লৈছোঁ মিহিকৈ। জলকীয়া গুড়া ডাঙৰ চামুচৰ 1 চামুচ ল'লোঁ। আচাৰৰ মছলাখিনি মই অকণমান গৰম কৰি লৈছোঁ। তেল গৰম হৈ গ'ল, তাতে মই পাঁচফোৰণ দিলোঁ, শুকান জলকীয়া 2টা আৰু তেজপাত 2টামান। ইয়াতে মই এতিয়া জলফাইখিনি এড কৰি দিম। দেখিলেনে? জলফাইখিনি মই দি দিলোঁ। এতিয়া অকণমান সময় তেলখিনি মিহলি হৈ নোযোৱালৈকে মই এনেধৰণে লৰাই যাম। তেল মিহলি হৈ গৈছে। ইয়াতে মই এতিয়া অকণমান শুকান হালধি গুড়া দিছোঁ আৰু নিমখ দিছোঁ আন্দাজ মতে। নিমখ আচাৰত লাগিবই, মিঠা আচাৰ হ'লেও। আমফালে মই মছলাখিনি আধা পিছা কৰি ল'লোঁ। এইখিনি মই এতিয়া ইয়াতে যোগ কৰি দিম। দেখিছেনে? জলকীয়া গুড়িখিনি দি দিলোঁ। ইয়াতে মই এতিয়া পিচি ৰখা মছলাখিনি যোগ কৰি দিলোঁ। দেখিছেনে? এতিয়া মই এইখিনি আকৌ আগৰ ধৰণে এনেকৈ অকণমান সময় মছলাখিনি মিহলি হৈ নোযোৱালৈকে লৰাম। মছলা মিহলি হৈ গৈছে। ইয়াত মই ইয়াতে মই কাটি ৰখা গুড়খিনি যোগ কৰি দিম। দেখিছেনে? আৰু মই আগৰ ধৰণে লৰাই গোটেই গুড়খিনি আচাৰৰ লগত মিহলি কৰি দিম। গুড় লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে। দেখিছেনে? ধুনীয়া কালাৰ এটা আহিছে। টেষ্টি জলফাই আচাৰ ৰেডি হৈ গৈছে। এনেদৰে আপুনিও বনাই ভাত, ৰুটি আদিৰ লগত পৰিৱেশন কৰক। আশা কৰোঁ আপুনি ৰেচিপিটো ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। লগ পাম এটি নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই। নহ'ব।